একচেপ্টেন্সটো চবতকৈ ডাঙৰ বস্তু। আমি একচেপ্টে কৰিব নোৱাৰোঁ যে আমি হিউমেন বিং, আমি পাহৰি যাবও পাৰোঁ আৰু পাহৰি গেলি আমি একবাৰ নতুনকৈ পঢ়িলেই হ'ল। আমি একচেপ্টে কৰিব নোৱাৰোঁ যে নতুন বস্তু এটা শিকাতে অলপমান টাইম লাগেই। আমি যদি একবাৰ পঢ়িলে বুজি নাপাওঁ তেনেহ'লে আমাৰ ফ্ৰাষ্ট্ৰেশ্যন হয়, কিয় বুজি নাপাওঁ, মই গাধ নেকি? নহয়, আমি একচেপ্ট কৰি ল'ব লাগিব। আমি একচেপ্ট কৰিবই নোৱাৰোঁ যে বস্তু এটা যদি আমাৰ মাথাত থাকবা লগা হয় তেনেহ'লে আমি ৰিভিজন দিব লাগিব। একবাৰত ৰিভিজন দিলে যদি নাথকে 2 বাৰ দিব লাগিব বা 3 বাৰ দিব লগা হ'ব পাৰে। আমি একচেপ্ট কৰিব নোৱাৰোঁ, আমি ৰিভিজন দিব টান পাওঁ। আমি একচেপ্টে কৰিব নোৱাৰোঁ যে চব মানুহে এনি টাইম পঢ়ি নাথাকে, মাজে মাজে এনজয় কৰে, মাজে মাজে মোবাইলত টিপে, মাজে মাজে টিভিও চাই বা ফুৰিবও যায়। আমি ভাবোঁ কি মোবাইল দিবা বা কিবা কৰিলে টাইম ৱেষ্ট হয়। নো, একচেপ্ট কৰি ল'ব লাগিব যে আমি অলপমান এনজয় কৰিলেও আমি পঢ়াটো বেছিকৈ ৰাখিব লাগিব, তেতিয়াই কাম চলি যাব। আমি একচেপ্ট কৰিব নোৱাৰোঁ যে কাৰো এনি টাইম পঢ়ি থাকিব মন নাযায়। পঢ়িবা কাৰো মন নাযায়, কিন্তু তাৰ মাজতে অলপমান আমি টাইম উলিয়াই পঢ়িব লাগিব আৰু পঢ়িলেহে পঢ়াৰ মন যাব। আমি একচেপ্ট কৰিবই নোৱাৰোঁ বস্তুবিলাক। যেতিয়া আমি এই একচেপ্টেন্সবিলাক আনিম আমাৰ মনত, তেতিয়া আমাৰ জাৰ্ণিটো ইজি হৈ যাব। পঢ়াত নিচা তেতিয়াহে আহিব যেতিয়া আমি একচেপ্ট কৰিম যে হ'ব দে, আজি যদি কিবা কাৰণত মন নাই, আজি থম, কিন্তু কালিও পঢ়িম, পৰহিও পঢ়িম আৰু অলপ অলপকৈ পঢ়াৰ পাছতহে একদিন নিচা আহিব আৰু সদায় পঢ়িব পাৰিবি। একচেপ্টেন্সটো ডাঙৰ বস্তু। আগতে একচেপ্ট কৰ যে তই সিমান নাজনা ইতা, কিন্তু তাৰ মানে এইটো নহয় যে তই কোনোদিনে নাজনিবি। তই আজি পঢ়াতে কালি পঢ়াতে তই শিখবি, শিকাতে টাইম লৈ আৰু একদিন তই শিকাতে শিকাতে পাৰা হবি। প্ৰথমতে একচেপ্ট কৰ চিটুৱেশ্যনবিলাক, একচেপ্ট কৰ তোৰ নিজৰ অৱস্থাটো আৰু লাহে লাহে বস্তুবিলাক ইম্প্ৰুভ কৰ।